ঠাইত আমি এটা থিয় হৈ আছোঁ সেইটো হ'ল ডিফু চহৰত ৱাৰ্ড নম্বৰ 6 টাউনৰ মাজত। আৰু এই ৰাস্তা গ'লে আপুনি অলপ আগত গ'লে পিৰবি মাৰ্কেট বুলি এটা ঠাইত পাব। তাতে খৰালি সময়ত আমি ইয়াত থিয় হৈ আছোঁ, কিন্তু খৰালি সময়তো এনেকুৱা অৱস্থা যে ইয়াত বোকা পানী মানে ঢুকিব পৰা নাই, তেনেকুৱা অৱস্থা। যদি বাৰিষা দিনত হ'লে ইয়াত একদম গাড়ী যাতায়াত মানে গাড়ী ফাঁচি থাকে। তেনেকুৱাত আমি ৰাইজক দেখুৱাব বিচাৰিছোঁ যে আমি যি ঠাইত আমি এতিয়া থিয় হৈ আছোঁ সেইটো হ'ল ডিফু চহৰত ৱাৰ্ড নম্বৰ 6 টাউনৰ মাজত। আৰু এই ৰাস্তা গ'লে আপুনি অলপ আগত গ'লে পিৰবি মাৰ্কেট বুলি এটা ঠাইত পাব তাতে। আৰু কাউন্সিলৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল অফিচৰ পৰা ইয়ালৈকে মাত্ৰ 1 কিলোমিটাৰমান হ'ব। কিন্তু আমাৰ ৰাস্তা এনেকুৱা এটা অৱস্থা। আৰু যি চৰকাৰে কৈ আছে যে ডেভেলপমেণ্টৰ কথা কৈ আছে, একো এটা ডেভেলপ হোৱা নাই কাৰ্বি আংলঙত। কাৰণ আমাৰ ৰাস্তা পদূলি এনেকুৱা এটা বেয়া অৱস্থাতে আছে। এই গতিকে যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতেও ক'লে যে কাৰ্বি আংলং ইজ বিকামিং এ ছুপাৰ ষ্টেট, কিন্তু আমাৰ অৱস্থা এইটোৱেই, আমাৰ ৰাস্তা পদূলি এইটোৱেই, একো এটা ডেভেলপমেণ্ট হোৱা নাই। গতিকে আমাৰ তেৰাং ডাঙৰীয়াও আছে, লগতে আমাৰ ইয়াত ৱাৰ্ড লোকসকলেও আছে। তেৰাং ডাঙৰীয়া, আপুনি কি ক'ব বিচাৰিছে যে এই এতিয়া ডেভেলপমেণ্ট যিটো নেকি কথা কৈ আছে, আমাৰ বৰ্তমান কাউন্সিলত বিজেপি চৰকাৰে শাসন কৰি আছে, বিজেপিসকলে কৈ আছে যে ডেভেলপমেণ্ট বুলি কৈ আছে। আপোনাৰ সঁচাকৈ আমাৰ এই লুম্বাজঙত বা কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে জানো? কি কয় আপুনি? এই বিষয়ে মই ক'ব বিচাৰিছোঁ যে বিজেপি দলটো বা মোদী চৰকাৰে কৈছে যে সবকা সাথ সবকা বিকাশ। সেইটো যদি আমি চাব গ'লে এয়া আমি বৰ্তমান থিয় হৈ আছোঁ এই ৰাস্তাটো, ইয়াত গাড়ী যাতায়াতৰ ব্যৱস্থা বহুত বেয়া। আৰু ইয়াত এতিয়া আমি খৰালি সময়তো আমি ইয়াত থিয় হৈ আছোঁ, কিন্তু খৰালি সময়তো এনেকুৱা অৱস্থা যে ইয়াত বোকা পানী মানে ঢুকিব পৰা নাই, তেনেকুৱা অৱস্থা। যদি বাৰিষা দিনত হ'লে ইয়াত একদম গাড়ী যাতায়াত মানে গাড়ী ফাঁচি থাকে। তেনেকুৱাত আমি ৰাইজক দেখুৱাব বিচাৰিছোঁ যে আমাৰ বিজেপি চৰকাৰে সকলো মিটিঙত বা সকলো সভাত মেচলীয়া ভাষণ দিয়ে যে আমি একদম কাৰ্বি আংলঙত এনেকুৱা উন্নতি কৰিছে বুলি। এতিয়া আমি ৰাস্তাটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে কেনেকুৱা উন্নতি হৈছে, সেইটো আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে সেইটো আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ কাউন্সিলৰ যিজন নেতা, যিজন সোণৰ গাদীত বহি আছে, এখেতক আমি আহ্বান কৰিব বিচাৰিছোঁ যে ভৱিষ্যতে আপুনি যিকোনো মিটিঙত যিকোনো সভাত আপুনি তেনেকুৱা মিছলীয়া ভাষণ নিদিব। কাৰণ আমি ৰাইজক আমি দেখুৱাব বিচাৰিছোঁ যে ইয়াত বৰ্তমান এতিয়া নৱেম্বৰ মাহত হৈছে, এতিয়া নৱেম্বৰ মাহতো যদি ডিফু চহৰত প্ৰপাৰ ডিফু চহৰত যদি ইয়াত পানীহে শুকাব পৰা নাই, বোকা পানী হৈ আছে, অহা যোৱা ৰাস্তা বহুত বেয়া। গতিকে আপুনি ভৱিষ্যতে তেনেকুৱা মিছলীয়া ভাষণ নিদিয়ে, তাৰ কাৰণে আপোনাক আমি আহ্বান কৰিছোঁ। আৰু আমি ৰাইজক এইটোৱে সজাগতা কৰিব বিচাৰিছোঁ যে বিজেপি চৰকাৰ আপোনালোকক এনেকুৱা মেচলীয়া ভাষণ দিয়াটো আপোনালোকে যাতে যেন নুশুনিব। কাৰণ আপোনালোকৰ চকুৰ আগত আমি দেখুৱাব বিচাৰিছোঁ যে ইয়াত বোকা পানী ভৰপূৰ হৈ আছে, ইয়াত ঢুকিব পৰা নাই। গতিকে ৰাইজক আমি সেইটো সজাগতা কৰিব বিচাৰিছোঁ আৰু নম্ৰতাভাৱে আপোনালোকক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আগন্তুক যিটো মানে এম এল এবিলাকক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যে আমাৰ কাৰ্বি আংলঙত তথা অসমৰ কাৰণে আপোনালোকে উন্নতি কৰিব বিচাৰিছোঁ, সেইটো যাতে যেন আপোনালোকে মিছলীয়া ভাষণটো নিদিয়ে। আৰু সেই ৰাস্তাটো আপোনালোকে চাই পেলাই নিজে লাজ পাই নিজৰ ঘৰৰ পৰা আপোনালোকে উলিয়াবৰ কাৰণে আপোনাৰ সাহস যেন যাতে নাথাকে, এইটো আমি আপোনালোকক ক'ব বিচাৰিছোঁ। এতিয়া আমি সঁচাকৈ ক'ব লাগিব যে যিটো নেকি বিজেপি চৰকাৰ যিটো নেকি ডেভেলপমেণ্ট কথা কোৱাটো এইটো সত্য নহয়। এই গতিকে মই কেমেৰামেনক মই অনুৰোধ কৰিছোঁ আমাৰ এই ৰাস্তাটো দেখাবৰ কাৰণে, সঁচা ৰাইজক দেখাবৰ কাৰণে মই এতিয়া কেমেৰামেনক সময় দিছোঁ। Ward number 13D. Ward number 13 bangke.